বানপানীৰ যিটো সমস্যা, এই সমস্যাটো আজিৰ সমস্যা নহয়। আজি প্ৰায় ৩-৪ বছৰ আগৰ পৰাই এনেকুৱা ধৰণৰ হৈ আছে। যেতিয়া অলপ বেছি বৰষুণ হয়, সেই বৰষুণতে প্ৰত্যেক মানুহৰ ঘৰে ঘৰে পানী উঠে। মানে চোতালত মোটামুটি একবুকু মানুহ হয়, একবুকু পানী হয়, মানে ঘৰত থাকিব নোৱাৰে। আজি প্ৰায় 3 বছৰমান আগতে এই কথাখিনি সম্পূৰ্ণ জনাই পেলাই তেতিয়াৰ যিজন উপায়ুক্ত মহোদয় আছিল মজুমদাৰ, তেখেতক কথাখিনি আমি দ্বিতীয় আকাৰে জনাইছিলোঁ। জনোৱাৰ পিছত তেখেতে আমাক মানে চাৰ্কল অফিচাৰকলৈকে ফৰৱাৰ্ড কৰি দিছিল, কাৰণ তেতিয়া চাৰ্কল অফিচাৰজন মিউনিচিপালিটিৰ দায়িত্বত আছিল। আৰু যিহেতু আমাৰ কদমতলা এৰিয়াটো মিউনিচিপালিটিৰ আণ্ডাৰত এতিয়াও গভৰ্ণৰ এপ্ৰুভেলটো হোৱা নাই, এইটো এতিয়াও সেই পঞ্চায়তৰ ব্লকৰ আণ্ডাৰতে আছে। তো সেই লৈ এটা দুমোজাত পৰিছিল তেতিয়া যিজন চাৰ্কল অফিচাৰ আছিল। আৰু সেই সময়ত আমাৰ এই কদমতলাৰ যিখিনি মানুহ বানপানীত মানে পৰিছিল, তেওঁলোকক ৰিলিফ টিলিফৰ ব্যৱস্থা তেতিয়া চাৰ্কল অফিচাৰজনে কৰি দিছিল। কিন্তু আজিলৈকে এই সমস্যাটো আমাৰ কোনো স্থানীয় সমাধান নহ'ল। তো যোৱা বিধানসভা ইলেকশ্যনত আমাৰ এই কোকৰাঝাৰ সমষ্টিৰ মাননীয় বিধায়ক লৰেন্স ইছলাৰী মহোদয়ে ইলেকশ্যনৰ সময়ত কিন্তু আমাক এটা কথা দিছিল যে আমাৰ যিটো নলা নৰ্দমাৰ যিটো প্ৰব্লেম আছে, যিটো সমস্যা আছে, এই সমস্যাখিনি আমাক সমাধান কৰি দিব। আৰু সেই আশাতে আমি লৰেন্স ইছলাৰী ডাঙৰীয়াক বিপুল ভোটত জয়ী কৰাইছিলোঁ। কিন্তু আজি দেখা গ'ল যে আমাৰ সমস্যা হৈয়ে থাকিল। এতিয়ালৈকে আমাৰ এই সাধাৰণ কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধান এতিয়ালৈকে কৰিব পৰা নাই। আজিলৈ কোনো ধৰণৰ খবৰ ল'ব অহা নাই। আজি মই এই সংবাদ মাধ্যমৰ যোগেদি আমাৰ বিধায়ক মাননীয় লৰেন্স ইছলাৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ অৱস্থা চাওক, আহি তাৰ এটা স্থায়ী সমাধানৰ কাৰণে মানে ব্যৱস্থা লওক। আৰু আচৰিত কথা, আমাৰ এই কদমতলা এৰিয়াটো হৈছে BTC সচিবালয়ৰ একদম গাত লাগি থকা, কেইমিটাৰমান নিলাগত। আজি BTC সচিবালয়ৰ ওচৰতে যদি এই পানীৰ অৱস্থা থাকে, তেনেহ'লে অল BTCৰ অৱস্থা কি হৈ আছে? অল BTC কেনেকৈ আমাৰ প্ৰমোদ বড়ো চৰকাৰে কেনেকৈ কণ্ট্ৰল কৰিব? গতিকে আমাৰ লৰেন্স ইছলাৰী মহোদয়ৰ লগতে আমাৰ BTC প্ৰধান প্ৰমোদ বড়ো মহোদয়কো অনুৰোধ জনাইছোঁ, আমাৰ এই সমস্যাটো যিমান সোনকালে পাৰে স্থায়ীভাৱে সমাধান কৰিব লাগে। আৰু এই সমস্যাৰ সৃষ্টি হৈছে BTC ছেক্ৰেটাৰিয়েটৰ মেইন গেটৰ অলপ দক্ষিণ ফালে, কৰণ ব্ৰহ্মচাৰৰ ঘৰৰ অলপ দক্ষিণ চাইডে এটা ডাঙৰ কালভাৰ আছিল। আৰু সেই কালভাৰেদি আমাৰ এই অঞ্চলৰ পানীসমূহ গুচি গৈছিল। কিন্তু আজি দেখা গৈছে সেই কালভাৰৰ মুখখন বন্ধ কৰি দিয়া হৈছে। কালভাৰৰ ৰাস্তাৰ সিপাৰে মাটি পুতি দোকান ঘৰ বনোৱা হৈছে। আৰু সেইকাৰণে এই পানীখিনি নোযোৱাৰ কাৰণে এই আমাৰ সমস্যাটো হৈছে। অলপ টান বৰষুণ দিলে আমাৰ চোতালত, আমাৰ ঘৰত আমি ল'ৰা ছোৱালী থাকিব নোৱাৰা হওঁ, আমি পানীত বুৰি থাকিব লগা হয়। আমি আত্মীয় স্বজনৰ ঘৰত যাই দূৰে দূৰে থাকিব লগা হৈছে। গতিকে চৰকাৰ প্ৰশাসনক আমাৰ ফালৰ পৰা কদমতলাবাসী ৰাইজৰ পৰা এইটোৱেই অনুৰোধ, আমাৰ এই অনুৰোধ ৰক্ষা কৰি তেখেতসকলে যেন তাৎক্ষণিকভাৱে এই সমস্যাটো সমাধান কৰি দিয়ে।